It's finally Zubeen Garg last movie Roi Roi Binale trailer আহি গ'ল তো মই চালোঁ মই কেইবাবাৰো চালোঁ এখন ফাৰ্ষ্ট সেই হয় মিউজিকেল মুভি হয় অসমৰ এখন এইটো ষ্টৰি লিখিছে জুবিন দা নিজে লিড ৰলতেও প্লে কৰিব বহুত কেইজন আৰ্টিষ্ট আছে বাৰু জুবিন দা ফাৰ্ষ্ট টাইম আই থিংক মানে অন্ধৰ যিটো সেই কেৰেক্টাৰ তেওঁৰ চব মুভিৰ কেৰেক্টাৰ বেলেগ বেলেগ হয় লাইক কাঞ্চনজংঘা চাওক বা আপুনি মিছন চাইনা এণ্ড জুবিন দা মানে ছিংগাৰ এক্টৰ আৰু তেওঁ মাত্ৰ এজন এক্টৰ আই থিংক অসমীয়া ইণ্ডাষ্ট্ৰীত যোনে এটা ফ্লপ মুভি দিয়া নাই আপুনি গানে কি আনে ইয়াৰ পিছত তেওঁৰ প্ৰথম মুভি যিটো হ'ল সেইটো হ'ল তুমি মোৰ মাথো মোৰ সেইটো সময়তো হিট আছিল ইয়াৰ পিছত মিছন চাইনা কেনেকুৱা ৰেকৰ্ড বনালে কাঞ্চনজংঘা এনেকুৱা এটা ৰেকৰ্ড বনাব কাৰণ তেওঁৰ জুবিনদাৰ এটা ফ্লপ চিনেমা নাই আৰু যিহেতু এইটো তেওঁৰ লাষ্ট মুভি তো চবে চাব ট্ৰেইলাৰটো বহুত বেছি মানে ছুপাৰ হয় অমেজিং হয় মই কোনো ৱৰ্ড নাই মই কি ক'ম এইখনক যিহেতু মই মুভি চুভি ৰিভিউ নকৰোঁ এইটো মোৰ ফাৰ্ষ্ট হয় আৰু মই ভাবি আছোঁ মই ৰৈ ৰৈ বিনালে এখন চাই আহি মই চেলিব্ৰেশ্যন কৰিম এইটো তো প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়াই 2000 কৰি দিয়ক মানে ৰৈ ৰৈ বিনালে অহাৰ আগতে মই এখন চাই ৰিভিউটো দিম প্লাছ চেলিব্ৰেশ্যন কৰিম অলপ ডাঙৰকৈ কিবা তো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এই মানুহজনৰ ক'বলৈ মানে বেয়া লাগি আছে যে এইজন মানুহৰ লাষ্ট চিনেমা হয় এইখন লাষ্ট চিনেমা যিজন মানুহে মিছন চাইনাৰ পৰা অসমীয়া ইণ্ডাষ্ট্ৰীত ৰেভলিউশ্যন আনিছে নহয় বহুত ভাল তেওঁ কৈছে যে মই 25 বছৰ গানত দিছোঁ আপকামিং মই 25 ইয়াৰ্ছ মই মুভিত দিব বিচাৰোঁ কাৰণ মোৰ এটা বস্তুতে লাগি থাকি মানে ভাল নালাগে মই এটা ঠাইতে মই মৃত্যুৰ পিছত যাতে মানুহে কয় যে এইটো কৰিছিল সেইটো কৰিছিল তো এইখন সকলোৱে চাওক বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে ট্ৰেইলাৰটো মোক কমেণ্ট কৰি জনাব তো চাম সকলোৱে হলত আহক চবে চাওঁ এইটো এনজয় কৰোঁ আৰু 31 অক্টোবৰ এইটো মুভি এনেকুৱা ৰেকৰ্ড বনাব মই কৈ আছোঁ এইটো আপকামিং 10 to 15 ইয়াৰ্ছতো এই ৰেকৰ্ডটো কোনেও ভাঙিব নোৱাৰিব চাব কাৰণ মিছন চাইনা এইবিলাক আপোনালোকে বক্স অফিচ কালেকশ্যন চেক কৰিব এণ্ড জুবিন দাৰ লাষ্ট মুভি আছিল শিকাৰ সেইখনো বক্স অফিচত হিট আছিল বাৰু চ' তেওঁ চব মুভি হিটে হয় এটাও হেৰি হোৱা নাই বাৰু আপোনালোকে এইটো মোক জনাব যে এই মুভিখনে কিমান কালেকশ্যন কৰিব লাইফ টাইম তো আজিলৈ মানে মই জাষ্ট এইটো ভিডিঅ' বনালোঁ কাৰণ মই মানে থাকিব নোৱাৰিলোঁ মই ক'লোঁ ৰিভিউ দিম এটা কিবা তেনেকুৱা অপিনিয়ন দিম মোৰ জুবিন দা একো হেৰি পোৱা নাই ন্যায় পোৱা নাই তো ট্ৰেইলাৰৰ লাষ্টত সেইটো লিখা আছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ তো আমি তেওঁৰ মুভি চাম এণ্ড সেইজন মানুহে আমাৰ এনেকুৱা ফিল আহিব যে সেই মানুহজনক আমি মুভি চাই আছোঁ কিন্তু এতিয়ালৈকে তেওঁ ন্যায় পোৱা নাই তেওঁৰ লগত কি হ'ল আমি মানে এতিয়া গম পোৱা নাই চ' আই থিংক ৰৈ ৰৈ বিনালেৰ আগতে যদি কিবা এটা হৈ গ'লে হয় কিবা তেনেকুৱা ভাল লাগিলে হয় মানে আমি ফুল সেই মানে চিনেমাখন ফিল কৰিব পাৰিলোঁ হয় আৰু ট্ৰেইলাৰটো চাই এইটো গম পোৱা গৈছে মিউজিকেল হয় ফুল ইম'শ্যন থাকিব প্ৰমিচিং তো